অৰুণোদয়ৰ আঁচনি কাটি দিয়া হ'ব সকলো মুছলমানৰ আৰু যিমান ৰেচন কাৰ্ড আছে আৰু যিমান ঘৰ পাইছে সকলোবোৰ কাটি দিয়া হ'ব মুছলমানসকলৰ। পিছে এনেধৰণৰ হিংসাত্মক আৰু অপৰাধমূলক মন্তব্য আমি কৰা নাই, মন্তব্য কৰিছে দিল্লীৰ এইসকল লোকে আৰু এনেধৰণৰ মন্তব্য কৰি বিপাঙত পৰিছে এওঁলোকে। আমি পোনে পোনে এই মন্তব্যখিনি শুনাই ল'ব বিচাৰিছোঁ। ৰেচন কাৰ্ড আছে আমাৰ মুছলিম মানুহৰ সব ৰেচন কাৰ্ড কাটি দিম, এটা ৰেচন কাৰ্ড নাৰাখো আৰু যিবিলাক অৰুণোদয় আঁচনি পাইছে যিবিলাক ঘৰ পাইছে সব কাটি দিম। একদম আমি চৰকাৰে কি একশ্যন ল'ব, আমি এতিয়া ৰাইজে একশ্যন ল'বৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আমি যেখানে ভোট দিম বুলি আমি প্ৰতিশ্ৰুতি কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টিক আমি ভোট দিম, কিন্তু আমাৰ মানুহে ভোটটো দিয়া নাই, যাৰ কাৰণে নাকি আমি ইহঁতক অলপ অশান্তি দিব বিচাৰিছোঁ। এইখিনি কথা যাতে ইহঁতক আমি টেনশ্যনত ৰাখিব পাৰোঁ, কাৰণ ইহঁতক আমাক ষড়যন্ত্ৰ দিছে। সিহঁতক ভোট দিয়াৰ কথা আছিলে, ভোট দিয়া নাই। আমি গোটেই অঞ্চলৰ মানুহক মাতি আনি বুজাই শুনাই আমি কৈছিলোঁ, সকলোৱে কৈছে আমি ভোটটো আমি আমাৰ ভোটটো দিম, কিন্তু এওঁলোকে ভোটটো দিয়া নাই, যাৰ কাৰণে নাকি আমি এই একশ্যন কৰা আৰম্ভ কৰিছোঁ। আজি যিহেতু আমাৰ নেলি 1 নং বৰপায়কৰ যিখিনি আমাৰ সংখ্যালঘু বহুতি এলেকা আছিল, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দিম বুলি আগন্তুক দিনত, কিন্তু এই আমাৰ সংখ্যালঘু জনসাধাৰণে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ ক্ষেত্ৰত আজি আমি বৃহৎ কাৰ্যসূচী হাতত লৈছোঁ। তাৰে প্ৰথম কাৰ্যসূচী আজি ৰাস্তা, যিটো নেকি ৰাস্তা দিয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দিয়াৰ সত্ত্বেও আজি সংখ্যালঘু জনসাধাৰণৰ বহুতো মানুহে অহা যোৱা কৰাৰ যিটো সুবিধা পাইছিল, সেই স্বাৰ্থত আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ হৈ ওলাই কেনে সকলো ৰাইজে আজি যুৱক বন্ধুসকলে একেলগে লগ মাৰ বান্ধি খাৰা হৈ আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে দেখা পাওক, আৰু পৰৱৰ্তী কাৰ্যসূচী আগন্তুক দিনত ইয়াতকৈ ডাঙৰ বৃহৎভাৱে হৈ থাকিব, ভয়াৱহ পৰিস্থিতি হ'ব, যিহেতু আমাৰ লগত যিটো নেকি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ ক্ষেত্ৰত এইটো আমি কাৰ্যসূচী লৈছোঁ। দৈনন্দিন অহা যোৱা কৰা ৰাস্তাটো খনন কৰি আৰু এনেধৰণৰ অপৰাধমূলক মন্তব্য আগবঢ়াই পৰিছে বিপাঙত এওঁলোকে। আৰু এওঁলোকক আগৰি ধৰিছে এগৰাকী অধিবক্তা ৰেজাউল কৰিম ওৰফে মুকুট। আৰু অধিবক্তাজনে এই লোকসকলৰ বিৰুদ্ধে কেইবাটাও ধাৰা উপস্থাপন কৰে। সেইবোৰ হৈছে নিৰ্বাচন আৰু ভোটৰ লগত জড়িত ভয় ভাবুকি দি ৰিপ্ৰেজেণ্টেশ্যন অৱ দ্য পিপল এক্ট 1951ৰ অধীনত অপৰাধ কৰিছে এওঁলোকে। 2 নম্বৰ, চৰকাৰী ৰাস্তা কাটিলে সাধাৰণতে পাব্লিক প্ৰপাৰ্টি ডেমেজৰ বিষয়টো আহে। সেই ক্ষেত্ৰত প্ৰিভেনশ্যন অৱ ডেমেজ টু পাব্লিক প্ৰপাৰ্টি এক্ট 1984 ধাৰাও লগাব পাৰে। যিহেতু অপৰাধীসকলে নিজেই অপৰাধ স্বীকাৰ কৰিছে, সেইটো ইলেক্ট্ৰনিক এভিডেন্স বা উইটনেছ হিচাপে তদন্তত গুৰুত্বপূৰ্ণ প্ৰমাণ। আৰু BNS ছেকশ্যন 126 টু ৰংফুল ৰেষ্ট্ৰেইণ্ট, মানুহৰ চলাচল বাধাগ্ৰস্ত কৰা। 5 নম্বৰ, BNS ছেকশ্যন 324(5) মেচিভ কজিং ডেমেজ টু পাব্লিক ৰুড বাই প্ৰপাৰ্টি। 6 নম্বৰ, BNS ছেকশ্যন 61(2) ক্ৰিমিনেল কনস্পিৰেঞ্চি। ছেকশ্যন 3(5) কমন ইণ্টেনশ্যন, একেলগে অপৰাধ কৰা। 8 নম্বৰ, BNS ছেকশ্যন 351 ক্ৰিমিনেল ইণ্টিমিডেশ্যন, ভয় দেখুওৱা ৰাজনৈতিক চাপ সৃষ্টি কৰিছে। ৰেচন কাৰ্ড, চৰকাৰী ঘৰ, চৰকাৰী কল্যাণমূলক সুবিধা। কোনো ৰাজনৈতিক দল বা ব্যক্তিৰ ব্যক্তিগত অধিকাৰ নাই যে ভোটৰ ভিত্তিত সেই সুবিধা বন্ধ কৰিব। ৰেচন ব্যৱস্থা নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013ৰ অধীনত চলে আৰু নিয়ম বহিৰ্ভূতভাৱে সুবিধা বন্ধ কৰাটো বেআইনী। এই অপৰাধীসকলে জঘন্য অপৰাধ কৰি অপৰাধ স্বীকাৰ কৰিছে। সেয়ে আৰক্ষী প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এই অপৰাধী কেইজনক গ্ৰেপ্তাৰ কৰি শাস্তিৰ ব্যৱস্থা কৰক। ইহঁতৰ ওপৰত কি ব্যৱস্থা লোৱা হয় আমি নজৰ ৰাখি অপেক্ষা কৰি আছোঁ। অসমক অপৰাধীৰ ৰম্যভূমি হ'বলৈ দিব পৰা নাযাব, এটি অধিবক্তা ৰেজাউল কৰিম মুকুট। এয়া আছিল ৰেজাউল কৰিম মুকুট অধিবক্তাৰ বিশেষ ফেচবুক কমেণ্ট। ৰাইজে এই অপৰাধীসকলৰ শাস্তি বিচাৰেনে? যদি বিচাৰে তেন্তে কমেণ্ট কৰি ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।